এক সময়ত এখন গাঁৱত মাধৱ নামৰ এজন ধনী ব্যৱসায়ীয়ে বাস কৰিছিল। মাধৱৰ সোণৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল আৰু সেয়েহে সোণৰ এক বৃহৎ অংশ সংগ্ৰহ কৰিছিল। অৱশ্যে তেওঁ অসৎ উপায়েৰে কৰা লেনদেনৰ বাবে পৰিচিত আছিল আৰু গাঁৱৰ মানুহে তেওঁক সন্মান কৰা নাছিল। এদিন মাধৱে অলপ ভুৱা সোণ এজন দুখীয়া খেতিয়কক বিক্ৰী কৰিলে, যাতে তেওঁ অত্যাধিক ধন লাভ কৰিব পাৰে। কৃষকজনে সোণখিনিৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ স্থানীয় সোণাৰী এজনৰ ওচৰলৈ লৈ যায় আৰু ভুৱা বুলি গম পোৱাৰ পাছত সোণাৰীজনে গাঁওবাসীক সেই বিষয়ে অৱগত কৰিলে। এই খবৰটো বনজুইৰ দৰে বিয়পি পৰিল আৰু অলপ পিছতে সকলোৱে মাধৱৰ এই প্ৰত্যায়নৰ কথা গম পালে। মানুহে তেওঁৰ লগত ব্যৱসায় কৰা বন্ধ কৰি দিলে আৰু তেওঁৰ প্ৰতিষ্ঠা নষ্ট হৈ পৰিল। লাজ আৰু অনুশোচনাত দগ্ধ হৈ মাধৱে গাঁৱৰ বয়োজ্যেষ্ঠ এজনৰ ওচৰলৈ পৰামৰ্শ বিচাৰি গ'ল। বয়োজ্যেষ্ঠজনে তেওঁক ক'লে যে সততা বা নৈতিক সৰলতা হৈছে মানুহৰ হাতত থাকিব পৰা আটাইতকৈ মূল্যৱান সম্পত্তি। তেওঁ বুজাই দিলে যে ধন আৰু ভৌতিক সম্পত্তি হেৰাই যাব পাৰে বা চুৰি হ'ব পাৰে, কিন্তু মানুহৰ চৰিত্ৰ আৰু সুনাম অমূল্য। বয়োজ্যেষ্ঠজনৰ কথাত সত্যতা উপলব্ধি কৰি মাধৱে নিজৰ অন্যায়ৰ প্ৰায়শ্চিত্ত কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ অসৎ উপায়েৰে উপাৰ্জন কৰা সকলো টকা ঘূৰাই দিলে আৰু ক্ষমা বিচাৰিলে। লাহে লাহে কিন্তু নিশ্চিতভাৱে মাধৱে গাঁৱৰ মানুহৰ আস্থা ঘূৰাই পালে আৰু সমাজৰ এজন সন্মানীয় সদস্য হৈ পৰিল। সেইদিনাৰ পৰা মাধৱে কৃতজ্ঞতাৰে জীয়াই থকা আৰু সকলো ব্যৱসায়িক লেনদেনত নিজৰ সততা বজাই ৰখাটো লক্ষ্য হিচাপে লৈছিল। তেওঁ বুজি পাইছিল যে ইয়াৰ পৰা বিচ্যুত হ'লে বিপদজনক পৰিণতিৰ মুখামুখি হ'ব লাগিব আৰু তেওঁৰ চৰিত্ৰ আৰু সুনামৰ ক্ষতিহে হ'ব। আৰু এইদৰে মাধৱে এই মূল্যৱান শিক্ষা লাভ কৰিলে যে সততা সঁচাকৈয়ে মানুহৰ থাকিব পৰা আটাইতকৈ মূল্যৱান সম্পদ আৰু ইয়াতকৈ অধিক মূল্যৱান একোৱেই নহয়। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।